আহক আন এটি ভিডিও আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টি হৈছে CSI সিস্টেমত স্টাম্প বা প্ৰডাক্ট কেনেকৈ সেল দেখায়। প্ৰথমে আমি বেক অফিসত লগইন কৰি ললো। বেক অফিসত লগইন কৰাৰ পিছত আমি নৰ্মেল যিখিনি আমাৰ কাম থাকে ওয়াৰ্ক এলোকেশনখিনি কৰি ললো। এতিয়া আমি স্টাম্প সেলৰ কাৰণে PO অপাৰেশনত যাম। সাপ্লাই টু কাউন্টাৰ, মাল্টিপল ইউজাৰ হলে ইয়াত ইউজাৰটি সিলেক্ট কৰি ল'ব লাগিব। স্টাম্পত যাম। ইয়াত আমি আমাৰ ক্যাটাগৰী সিলেক্ট কৰি মই আজি সাৰ্ভিস স্টাম্প বিক্ৰী কৰি দেখাম। একে হয় সাৰ্ভিস স্টাম্প, ৰেভিনিউ স্টাম্প, পোস্টেজ স্টাম্প একে প্ৰসেস। ডিনোমিনেশন সিলেক্ট কৰি লওক। মই 10 টকীয়া শো কৰিলো। এতিয়া স্টাম্প নেমটো আহিব। ইয়াত বিচাৰিছে আপোনাক কোৱান্টিটি। মই 800টা সেল দেখাম আজি 8000 টকাৰ। এড স্টাম্প কৰি ললো। মই আৰু এড কৰিম স্টাম্প, সাৰ্ভিস স্টাম্পে হয় 1 টকীয়া সাৰ্ভিস স্টাম্প। সচৰাচৰ দেখা গৈছে আমাৰ SPM বোৰে স্টাম্প সেল ৰেগুলাৰ নকৰে। গতিকে মই এটা ভিডিঅ' বনাব বিচাৰিলোঁ যাতে আপোনালোকক সহায় হয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ফলো কৰি স্টাম্প সেলখিনি ৰেগুলাৰলি কৰিব, কাৰণ স্টাম্প সেল নকৰাটো এটা ইৰেগুলাৰিটিজ টাস্ক। ইয়াত চাওক মই 10,000 টকাৰ স্টাম্প বিক্ৰী কৰিব লগা আছিল যি ভ্যালু মই ইয়াত কৰি ৰাখোঁ। ইয়াত আপনি এবাৰ ৰিচেক কৰক। ৰিচেক কৰি আপুনি সাবমিট বাটনত ক্লিক কৰক। ওপৰৰ পিনে আপোনাক এটা মেছেজ আহিব। সাবমিটত ক্লিক কৰাৰ পিছত স্টাম্প এলোকেশন ডান সাকসেসফুলি। এতিয়া স্টাম্প সেলৰ কাৰণে আমি ক'ত যাব লাগিব? আমি পজ কাউন্টাৰত যাব লাগিব। পজ কাউন্টাৰ আমি লগইন কৰিলো। যদি হে ডে বিগিন নাছিল, ডে বিগিন কৰাই লওক। ডে বিগিন আছে যদি কথা নাই, আপুনি একসেপ্ট এলোকেশনত যাওক। একসেপ্ট এলোকেশনত যেনেকৈ আপোনালোকে কেছ ৰিসিভ কৰে ঠিক তেনেকুৱাকৈ স্টাম্প আহিব। মই যিখিনি স্টাম্প দিছিলোঁ এই গোটেইখিনি স্টাম্প ইয়াত শো কৰিছে। এতিয়া একসেপ্ট অল ক্লিক কৰক। স্টাম্পখিনি আপোনাৰ বেক অফিসৰ পৰা কাউন্টাৰত আহি গ'ল। এতিয়া প্ৰডাক্ট সেল কৰাৰ কাৰণে আপুনি প্ৰডাক্ট সেল আইকনটিত ক্লিক কৰক। এইখিনিতে মই কওঁ ইয়াত আপোনাৰ প্ৰডাক্ট সেলত আপোনাৰ কি হয় যিখিনি ফাঁচি থকা যায় এই গোটেইখিনি আপোনাৰ চেক কৰি চাব পাৰি। যদি আপোনাৰ কিবা বেক অফিসৰ পৰা দিয়া আছে কাউন্টাৰত জমা হৈ আছে গোটেইখিনি আপোনাৰ চাব পাৰি প্ৰডাক্ট চাৰ্চত। এতিয়া আমি স্টাম্প সেল কৰাৰ কাৰণে ক্লিক কৰিম F5 অথবা প্ৰডাক্ট চাৰ্চত। ইয়াত আপোনাৰ ডিনোমিনেশনখিনি ডিটেইলছখিনি আহি গ'ল। ক্যাটাগৰী ওয়াইজ সিলেক্ট কৰিলোঁ। ইয়াত কোৱান্টিটি ডাবল ক্লিক কৰাৰ লগে লগে বগা হৈ গ'ল। ইয়াত আমাৰ কোৱান্টিটিটো আপুনি দি দিলে, সাবমিট কৰি দিলে এন্টাৰ কৰি। হয়, পুনৰ আৰু প্ৰডাক্ট চাৰ্চত গ'লো। এতিয়া সাৰ্ভিস টাইম 1 টকা ললো, সাবমিট কৰিলোঁ। কোৱান্টিটি ডাবল ক্লিক কৰিলোঁ। 1টো মুছি আমি আমাক যিমান লাগে ইমান লিখি এন্টাৰ কৰি সাবমিট কৰি দিলোঁ। পুনৰ প্ৰডাক্ট চাৰ্চত গ'লো। 2 টকীয়া বিক্ৰী কৰিব লগা আছে, সিলেক্ট কৰিলোঁ। কোৱান্টিটি ডাবল ক্লিক কৰিলোঁ। 1টো মুছি দিলোঁ। 300টা মোৰ বিক্ৰী দেখাব লগা আছে, সাবমিট কৰিলোঁ। প্ৰডাক্ট চাৰ্চত গ'লো, সাবমিট কৰিলোঁ। কোৱান্টিটিত গ'লো, পুনৰ 200টা আমাৰ ইয়াত সাবমিট কৰি দিলোঁ। মই 4টা আইটেম ইয়াত সেল কৰাৰ কাৰণে আপোনালোকক বাৰে বাৰে এই কাৰণে দেখুৱাইছোঁ, কাৰণ আপোনালোকৰ কনফিউজ হৈ যাব পাৰে যে আইটেমটো সিলেক্ট কৰিলোঁ কোৱান্টিটিটোত কি কৰোঁ কি নকৰোঁ। সেইকাৰণে মই আপোনালোকক 4টা আইটেমে লৈ ফেলে দেখাইছোঁ। সাবমিট কৰিলোঁ। 10,000 টকা শো কৰিছে। পেমেন্টত ক্লিক কৰিলোঁ। পেমেন্টত ক্লিক কৰাৰ পিছত আহি গ'ল, সাবমিট কৰিলোঁ। আপুনি লক্ষ্য কৰিব ওপৰত কেছ ইন হেণ্ড 0 আছে। কেছ ইন হেণ্ড 10,000 আহি গ'ল। এতিয়া ডেইলি অপাৰেশনত যাওক, ৰিপৰ্টত যাওক। আপুনি ইয়াত প্ৰডাক্ট সেলৰ ৰিপৰ্টটি পাব। অৱশ্যে এই ৰিপৰ্টটি আপুনি বেক অফিসৰ ডিটেইল ৰিপৰ্টটো পাব, কথা নাই।
ইয়াত চাই লওক কেটেগৰী ৱাইজ ৰিচিপ্ট নম্বৰ হয় আপোনাৰ গোটেইখিনি ডিটেইলছ আহি যাব 10,000 চেল হ'ল আজি এতিয়া যদি আপুনি আৰু এবাৰ প্ৰডাক্ট চেলত চাব বিচাৰে চাওকচোন প্ৰডাক্ট চেলত গোটেই বিক্ৰী কৰি দিছোঁ ন নো ৰেকৰ্ড ফাউণ্ড একোৱে ফাঁচি থকা নাই গতিকে আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে শিকিলোঁ বেক অফিচৰ পৰা কেনেকৈ কাউণ্টাৰ ষ্টাম্প দিয়া হয় আৰু কেনেকৈ ষ্টাম্প বিক্ৰী কৰা হয় আশা কৰিছোঁ এই ভিডিঅ'টিৰ দ্বাৰা আপোনালোক উপকৃত হ'ব আৰু এই ভিডিঅ'টি ফ'ল' কৰি আপোনালোকৰ অফিচত থকা ষ্টাম্পবোৰ প্ৰডাক্টবোৰ ৰেগুলাৰ বেচিছত চেল দেখাব ধন্যবাদ আৰু লগ পাম